이런 누구 기반지 돌아돌이 그래서 만나나이 गतिके आबादनि जाहाथे सोरखारा फैयो आरो थाङो बोसोर बारलांब्लाबो इं 1992 मायथाइयाव बर' आरो आदिबासि हारिनि गेजेराव सोमजिनाय हारियारि दाङाबाजियाव नखर सिलिंखार जाजानाय सुबुंफोरा मोनाखै सोरखारनि अनसुंथाइ आखायाव प्लेकार्ड बेनार फेस्टुन लानानै दुखुथिया नखरनि सोद्रोमाफोरा क'क्राझार जिल्लानि बिसमुरियाव गोख्रों सोमावसारदों इं 1992 मायथाइयाव हारियारि दाङाबाजियाव नखर सिलिंखार जानाय सुबुंफोरा खुद्रिसारनाय दिन्थिफुंदों चिरां आरो क'क्राझार मावरिया रिलिफ कमिटिनि बानजायनायाव क'क्राझार जिल्लानि बिसमुरि तुलसिजरा दैमु क्लाबनि गेवलां गेलेग्रा फोथाराव इं 1992 मायथाइनि हारियारि दाङाबाजियाव नखर गोमाजानाय 4,000निबो गोबांसिन सुबुंफोरा खुद्रिसारनाय दिन्थिफुङो आरो सोरखारनि खाथियाव थाबैनो 50,000 राङारि अनसुंथाइ होनांगौ होननानै दाबि दैखांदों কমিটি বনাই এই 50,000 কৰি মুছলিম আদিবাসীবিলাক পাইছে আদিবাসীও কিছুমান পোৱা নাই এইজন পোৱা নাই এই কেইজনমান পোৱা নাই এতিয়া এই কাৰণে তৰুণ গগৈৰ লগত ইমান যে যুঁজি আছো একদম কোৱাৰ্টাৰতে যাই পেলাই মেমৰেণ্ডাম দিছোঁ তথাপিও এওঁলোকে মানে আমাক কেয়াৰ কৰা নাই তৰুণ গগৈ মানে আগত এই কংগ্ৰেছ চৰকাৰে এই দাঙাবাজিটো কেতিয়া হৈছিল দাঙাবাজিটো এই যে 96 হৈছে আৰু 93 চনতো মুছলিম আৰু বড় এনেকৈ হৈছে গতিকে আমাৰ 96হে হৈছে আমাৰ এই নোপোৱাবিলাক 96ত এতিয়া ইমান দাবী কৰি আইছোঁ খুজি আছোঁ পোৱা নাই এই কাৰণে আমাৰ বৰ্তমান যে বিজেপি চৰকাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা যাহাতে দয়া কৰি বিৰাট দুখ কিমান যে দৌৰি কৰি আছোঁ মানা নাই গতিকে আমাক যাতে দয়া কৰি দিয়ে এইটো কিমান হাজাৰ ফ্যামিলি হ'ব আমাৰতো 4,285 4,285 জন চিৰাং আৰু কোকৰাঝাৰ চৰকাৰৰ পৰা একদম নাই এতিয়া আদিবাসী কেইজনমান আছে 35 জনমান আছে আৰু 74 জন না 75 জন ৰাজবংশী ক'ত ওচৰত আহা না কিয় এই খৰ্গেশ্বৰ আহক না খোৱা মানুহ আহক এইজন গাঁও দেউচৰি আইপুৱালি 2 নং আইপুৱালি তে আমাৰ ইয়াত এই 96তে আমাৰ এনেকা এফেকশ্যন হয় তে ঘৰ বাৰী জ্বলাই দিয়ে তে বহুত আমি কংগ্ৰেছৰ দিনৰ পৰাই খাতি আহি আছোঁ কিন্তু আজিলৈকে আমি কোনো ফলাফল নাপাব লাগিছোঁ এই কাৰণে আজি আমি মানে বিজেপি চৰকাৰৰ দিনত আমি ধৰ্ণা দিব লাগিল তে চৰকাৰে যাতে আমাক দয়া কৰিয়া এই ক্ষতিপূৰণখিনি আমাক দিয়ে এইখিনি আমি বাট চাই আছোঁ লগতে আমাক যিমান মানে আমি ৰিলিফ বান্ধি আছোঁ এওঁলোকক পুনৰ সংস্থাপন দিব লাগে তে এইখিনি আমাৰ মনৰ দুখ তে ছাৰৰ ওচৰত আমি প্ৰকাশ কৰিলোঁ আৰু যাতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক দয়া কৰে এইখিনিয়ে আমাৰ ক'ব লাগে এইটো আমিতো তেখেততো আৰু বিজেপি চৰকাৰতে আছে এলায়েন্স তে তেওঁলোকে আমাক মিলি জুলি কামখিনি কৰি দিলে ভাল হয় বিটিআৰ চৰকাৰ লগতে বিজেপি চৰকাৰ তে আমি আৰু কিমান দিন দৌৰা-দৌৰি কৰি থাকিম ইমান দিন দৌৰা-দৌৰি কৰিছোঁ বিপিন কুজুৰ মই আজি 1996 চনৰ পৰা আজি জাতি সংঘৰ্ষত আমি বহুত হাৰাশাস্তি হৈ আজি 1996 চনৰ পৰাই আজি কিছুমানে মানে আমাৰ আদিবাসী আৰু কিছুমানে বঙালী মানুহ এই মুছলিম মানুহ ইহঁতে 50,000 কেজি ইহঁতে সাহায্য পাইছে কিন্তু আজি দুখৰ বিষয় আজি আমি আজি 4,285 ঘৰ ফ্যামিলি আজিলৈকে আমি একো পোৱা নাই চৰকাৰৰ পৰা আমি বহুত দিনৰ পৰা কংগ্ৰেছ চৰকাৰৰ লগত আমি যুঁজি আছোঁ দাবী কৰি আছোঁ কিন্তু আজিলৈকে কংগ্ৰেছ চৰকাৰ আমাক কোনো ধৰণৰ ব্যৱস্থা কৰি দিয়া নাই যাতে এইবাৰ
আমি আজি ধৰ্ণা কৰাটো আমাক পুনৰ সংস্থাপন পাবৰ কাৰণে চৰকাৰৰ পাছত আমি দাবী কৰিছোঁ। আজি বিটিআৰ চৰকাৰত প্ৰমোদ বড়োকে ইয়াতে আমি আগতীয়াকৈ কৈ আছোঁ আৰু কৈছোঁ আজি এতিয়া অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যাতে এইবাৰ আমাক এই 4,285 ফেমিলিক পুনৰ সংস্থাপন দিয়াৰ কাৰণে যাতে অনতিপলমে আমাক শীঘ্ৰে এই ব্যৱস্থা লোৱাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে। 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।